हेलो फ्रेंड्स मैं कत आছো চাগে ভাবিছে চাগে ন এই হাবি জংঘলৰ মাজত মইনো কি কৰিছো সাকচন কৰে এই ভিতৰৰ সাইডে আৰু ঘন ঘনকে আছে বহুত ঘন ঘনকে আছে আপোনালোকক মই দেখাব নোৱাৰিম কিমান গছ গছনিয়ে ভৰি আছে আৰু এইবোৰ এন্দৰে থাকিলে আমাৰ মনটো বহুত ভাল লাগে দেখি কেনে যত গছ গছনি নাথাকে তাত কিবা এটা ভাল নালাগে আৰু যত গছ গছনি থাকে ন তাত দেখিয়ে বা থাকিয়ে বহুত ভাল লাগে এতিয়া বোৰ দেখিছেনে তাকে আৰু ভিতৰলৈ সোমাই যাওঁ আপোনালোককো দেখুৱাও আৰু ভিতৰত কি আছে নহয় জানো বাৰু মইও স্কুটি ষ্টাৰ্ট দি ললো আৰু আগবাঢ়ো अब तसल्ली दे ना सकूंगा मैं ना दिल को रोक सकूंगा हद से बाहर जाना पड़े तो तेरी खातिर कुछ भी करूंगा कोई दिल को बाता नहीं एक तेरे কাপোৰটো চেঞ্জ হোৱা দেখি চাগে ভাবিছে মই ৰিলছটা বনাইছিলো মানে আপোনালোকে ৰিলছটো চাব দেই আৰু যিকোনো কাপোৰত মুখ পালে ভালো নালাগে আৰু এয়া দেখিছে দে ভাল হ'ব কিন্তু আমাৰ কেমেৰামেন জনহে ভাল নহয় মোৰ কেমেৰা এটাও ভালকে ধৰি নিদিলে জানেনে ভিডিও আৰু তাৰ তুলনাত একোৱে ভাল নালাগিলে সেইখন দেখিছেনে দলং সেইখন আমি যত এটা দুৰপাঙৰ পৰা আহিছিলো সেইখন ইটো সাইডৰ পৰা যায় এখন দলং এখন আমি তাৰ পৰা বহুত দূৰতে আছো তথাপিও এয়া আমি আহি কিনি হাহখেৰে আহিলো মাকজেক দুইজনী বাৰু এয়া মই মাজতে মই ওলাই দিছো আপোনালোকৰ মাজত আকৌ আপোনালোকে আহিলে মোক ক'ব হা মই যে ইয়াত আহিছো আমক তামক এইখন জেগা দুৰপাং বুলি কয় দুৰপাং ইয়াত পিকনিক বহুত দূৰ দূৰণিৰ পৰা আহে পিকনিক খাবৰ কাৰণে আৰু ভাবিলো মইও আপোনালোকক দেখাওঁছো জেগাটুকু আপোনালোকে জুনে জুনে দেখি পোৱা নাই আৰু যিখিনি ইয়াৰে হয় এইখিনিতো গম পায়ে ইয়াত এনেকৈ পিকনিক খোৱা হয় এনেকুৱা ঠাই ইমান ধুনীয়া এটা পৰিৱেশ নহয় জানো বাৰু এয়া মই পানীৰ মাজত আছো গৰমতে যিহেতু পানীবোৰ বৰ চেঁচা হৈ আছে ইয়াত গা ধুবৰ কাৰণে বজাই বেলেগ হ'ব কিন্তু মই কাপোৰ অলৰেডি আৰু ইয়াত এনেকৈ ধুবলৈ ভাল নালাগিব ছোৱালী মানুহ সেইকাৰণে আৰু লগতে আমি দুজনীহে আহিছো মাৰিছো মোৰ নিজৰ ভিডিঅ'টো আপোনালোকে চাব দেই মৰম দিব আৰু এয়া আৰু আপোনালোকক অকণমান দেখাই কিনে ময়ো ঘৰ মুৰা হওঁ কাৰণ ইয়াত গধূলি হ'লে বেয়া ন কাৰণ কিছুমান জীৱ জন্তু থাকে ন যিহেতু আমি দুজনী আহিছো কোনো মতা মানুহো অহা নাই আৰু সোনকালে আমি যাবগে লাগে নহয় জানো বাৰু আপোনালোকক ক্লাছ বাৰৰ কাৰণে পৰিৱেশটো দেখাই দিছো আৰু মোৰ মাতটো চেঞ্জ দেখি ভাবিছে চাগে কি হৈছে তাই মোৰ চৰ্দি হৈ আছে আৰু ইয়াততো আগতে সৰুতে আমি পাহাৰৰ ওপৰতো পিকনিক খাব আহিলে এইবোৰত নহয় বাৰু এইবোৰ ডাঙৰ ডাঙৰ যে দেখিছে যে এইবোৰ পাহাৰত ৰাস্তা থাকে আমি বহুত ওখ ওখলৈকে যাওঁ পিকনিক খাবৰ কাৰণে এতিয়া যিহেতু পিকনিক খাব অহা নাই কিন্তু পিকনিকৰ বতৰত কিন্তু আহিম আকৌ দেই পিকনিক খাবৰ কাৰণে আৰু আপোনালোকেও আহিব দেই লগত মোক ক'ব মোক মেছেজ এটা কৰিব যে দুৰপাঙত গৈ আছো পিকনিক খাবৰ কাৰণে পানী দেখিছেনে বাই বাই দেই এতিয়া মই যাওঁগে মানে মায়ে গালি পাৰি আছে ইমান দেৰিলৈকে থাকিব নালাগে কাৰণ এতিয়া সন্ধিয়া হ'ব সন্ধিয়া হ'লে ভয় লাগিব নহয় জানো যিমান যি হ'লেও আৰু বহুত দূৰ যাবগৈ লাগিব কাৰণ আমি দুজনী আহিছোঁ ন আমি এতিয়া দুজনী যাওঁগে কাৰণ মোৰ ইমান ভয় নালাগে কিন্তু মায়ে ভয় কৰি আছে বৈ যাওঁগে কিন্তু মানুহ নাই বুলি ভয় কৰি আছে সেইকাৰণে যাওঁগে আৰু দেই বাই বাই ফাইনেলি আহি মই ঘৰ পাই গ'লোহি আৰু ভণ্টিৰ লগত অলপ ৰাস্তালৈ ওলাই আহিছোঁ আৰু ইয়াত দেখিছেনে মাটি চাটিবোৰ আজিকালি মানে খেতি কৰিছে এয়া চবেই ৰুইছে ধান চান ময়ো পথাৰত নামিব লাগিব আৰু এয়া মোৰ ভণ্টি দেখিছেনে আমি দুজনী এনেই ওলাই আহিছোঁ মনটোকে ভাল লগাবৰ কাৰণে ইমান দূৰৰ পৰা আহিলোঁ যদিও চিধা কাপোৰ চেঞ্জ কৰি পিনি মই এইফালে ওলাই আহিলোঁ আৰু আপোনালোককো বুলি কওঁ শেষলৈকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো যাতে মৰম দিয়ে অলপ দেই বাই বাই